हेलो एवरीवन प्रियंकास कुकिंग एंड लाइफस्टाइल चैनेलले সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত ৰঙলাও কাটলেটৰ ৰেচিপিটো লৈ আহিছো। আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব। যদি ভাল পাই শেষলৈকে চাব। তেনলে চাওক মই কিদৰে বনালো। প্ৰথমে মই এটা সৰু সাইজৰ ৰঙলাও এনেদৰে সৰু সৰু টুকুৰা কৰি অলপ কাটি লৈছো। এতিয়া মই এইখিনি এটা সসপেনত 10 বা 12 মিনিটৰ বাবে বইল কৰিম মিডিয়াম ফ্লেমত। এয়া 10-12 মিনিটৰ পিছত দেখিছে মোৰ ৰঙলাওখিনি অলপ সিজিছে। এতিয়া মই এটা বাউলত কাঢ়ি লম। ইয়াতে মই সৰু আলু দুটা বইল কৰি এনেদৰে কাটি লৈছো আৰু ইয়াতে লৈছো মই 4 চামুচৰ সমান সিজাই লোৱা ৰহ দাইল। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছো আৰু 2 চামুচৰ সমান মিঠাতেল দি দিছো। মিঠাতেলখিনি অলপ গৰম হোৱাত মই তাতে 1 চামুচ কলা সৰিয়হ দি দিছো। কলা সৰিয়হগিটা অলপ ফুটিবলৈ দিম। এতিয়া মই তাতে কেইটামান নৰসিংহ পাতো দি দিছো। নৰসিংহ পাতকেইটা কেঁচা ভাৱটো যোৱালৈকে অলপ ভাজি লম। ইয়াতে মই এতিয়া দুটা জলকীয়া কাটি এনেদৰে দি দিছো। জলকীয়াকেইটাও মই এনেদৰে অলপ তেলত ভাজি লম। ইয়াতে মই এটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে কুটি পেলাই তেলত দি দিছো। পিয়াজখিনিও মই অলপ এনেদৰে ভাজি লম আৰু মই গেছটো কিন্তু লো ফ্লেমত ৰাখিছো। এতিয়া মই তাতে সিজাই থোৱা ৰহ দাইলখিনি দি দিম। ৰহ দাইলখিনি দি 1 মিনিটৰ বাবে মই অলপ ভাজি লম। ৰহ দাইলখিনি অলপ ভাজিলত তাতে মই এতিয়া সিজাই থোৱা আলু কেপিচু দি দিম। আলু কেপিচ দি ভালদৰে লৰাই দিম। আৰু লগতে মই তাত 2 চামুচ নেমু ৰস দি দিম। এতিয়া আকৌ ভালদৰে লৰাই দিম। 1 মিনিটৰ বাবে আলুখিনি এইদৰে মই অলপ ভাজি লম। এতিয়া তাতে বইল কৰি থোৱা ৰঙলাওখিনি এড কৰি দিম। ৰঙলাওখিনি দি মিডিয়াম ফ্লেমত 2 মিনিটৰ বাবে অলপ ভাজি লম। এতিয়া মই তাতে জিৰা পাউডাৰ আধা চামুচ দিছো, মিক্স মছলা আধা চামুচ দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া মই সকলোখিনি ভালদৰে অলপ লৰাই দিম। এইদৰে মই 1 মিনিটৰ বাবে ভাজি লম। 1 মিনিটৰ পাছত মই এই মিক্সচাৰখিনি অলপ মেশ কৰি দিম। এতিয়া মই এখন প্লেটত এইখিনি কাঢ়ি লম। এতিয়া মিক্সচাৰখিনি অলপ চেঁচা হোৱাত মই তাতে 2 চামুচ ময়দা এড কৰি দিছো। এইখিনি মই ভালদৰে সানি ল'ম।
এতিয়া মই এটা এটা কৰি কাটলেটৰ শেপ দি যাম। এয়া ৰেডি হৈ গৈছে কাটলেটখিনি। এতিয়া মই কাটলেটখিনি এটা এটা কৰি চুজিত এনেদৰে সানি ল'ম। এয়া ৰেডি হৈ গ'ল ফ্ৰাই কৰিবৰ বাবে। এখন কেৰাহীত মই অলপ ৰিফাইন তেল এনেদৰে দি লৈছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাত এটা এটা কৰি মই কাটলেটখিনি দি দিছোঁ। এতিয়া লাহে লাহে মই হেতাৰে এনেদৰে লৰাই দিছোঁ। অকণমান ডাৰ্ক ব্ৰাউন নিচিনা হোৱাত মই তেলৰ পৰা কাঢ়ি থ'ম। এইদৰে মই বাকীকেইটা কাটলেটো এনেদৰে তেলত ফ্ৰাই কৰি ল'ম। এইখিনিও ফ্ৰাই কৰা হৈ গৈছে। এয়া ৰেডি হৈ গ'ল ৰঙালাও কাটলেট। খাবলৈ বিৰাটেই টেষ্টি হয়। এই কাটলেটটো ভাতৰ লগতো খাব পাৰি, নহ'লে ইভিনিং স্নেক্স হিচাপেও খাব পাৰে। এটা ভাঙি দেখাইছোঁ। এয়া চাওক কিমান কোমল হৈছে ভিতৰটো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।